অনুশীলনী 1.1 5 নম্বৰ প্ৰশ্নটো আছে -1 সমস্ত 3/2 গুণাত্মক বিপৰীত 3/5 হয়নে তো 5 নম্বৰৰ উত্তৰটো আমাক কি দিয়া যুক্তি দিয়া বুলি কৈছে তো 5 নম্বৰৰ উত্তৰটো আমি লিখিম -1 সমস্ত 3/2 গুণাত্মক বিপৰীত 3/5 নহয় নহয় বুলি তো কৈ দিলো এতিয়া কিয় নহয় কথাটো হল এটা ঋণাত্মক সংখ্যা মাইনাস থকা লগে লগে এটা ঋণাত্মক সংখ্যা এই মিশ্র ভগ্নাংশত আছে ঠিক আছে 1 3 গুণ 3 2 5 মাইনাস 3/5 হৈ যাব এই হয়নে কিন্তু ঋণাত্মক সংখ্যা এটাৰ গুণাত্মক বিপৰীত কেতিয়াও ধনাত্মক নহয় ঋণাত্মকৰ গুণাত্মক বিপৰীত সদায় ঋণাত্মকে হ'ব গতিকে আমি কম যে ঋণাত্মক সংখ্যা এটাৰ গুণাত্মক বিপৰীত ধনাত্মক হ'ব নোৱাৰে বা তোমালোকে এনেকেও কৰি চাবা যে -1 সমস্ত 3/2 আছে 1 3 গুণ 3 2 5 অৰ্থাৎ ই হ'ব -3/5 তো -3/5 টো যদি আমাৰ a হয় 1/a কিমান হ'ব 1/-3/5 তিনিটো ওপৰত গুছি যাব একৰ লগত পূৰণ হৈ যাব অৰ্থাৎ -5/3 হে হ'ব ইয়াৰ গুণাত্মক বিপৰীতটো হয়নে তো আমি এনেকৈ লিখিলো যে ঋণাত্মক সংখ্যা এটাৰ গুণাত্মক বিপৰীত ধনাত্মক হ'ব নোৱাৰে ঠিক আছে এতিয়া 6 নম্বৰ প্ৰশ্নটোত আমাক কি কৈছে একৰ গুণাত্মক আৰু যোগাত্মক বিপৰীত তো একৰ গুণাত্মক বিপৰীত একটো যদি a হয় 1/a কিমান হ'ব 1/1 1/1 মানে 1 তো একৰ গুণাত্মক বিপৰীত কিমান 1 হয় এতিয়া কৈছে একৰ যোগাত্মক বিপৰীত তো এর যোগাত্মক বিপৰীত কি -a গতিকে -1 ঠিক আছে তো একৰ গুণাত্মক বিপৰীত 1 আৰু একৰ যোগাত্মক বিপৰীত -1 এবাৰ 7 নম্বৰ প্ৰশ্নটো 7 নম্বৰ প্ৰশ্নটোত কি কৈছে -4/9 আৰু 11/16 ৰ গুণাত্মক বিপৰীত সংখ্যা দুটা লিখা আগতে কৰিছা এইবোৰ 4/9 ৰ গুণাত্মক বিপৰীত এই a 1/a এইটো মনত ৰাখিলে হল বিপৰীত তো এইটো যদি a হয় 1/a কিমান হ'ব 1/-4/9 হয় না 9 টো উলটি গল 9 টো উলটি গৈ একৰ লগত পূৰণ হৈ যাব অৰ্থাৎ 9 1 গুণ 9 হৈ গল বাই -4 মাইনাসটো আগফালে আনি দিব পাৰা ঠিক আছে এবাৰ নেক্সটটো কৈছে 11/16 ৰ গুণাত্মক বিপৰীত হয়নে 11/16 হলে কি হ'ব 1/11/16 তো 16 টো ওপৰত 1 ৰ লগত পূৰণ হৈ যাব 16/11 ঠিক আছে তো এইখিনি আমাৰ 7 নম্বৰ লৈকে প্ৰশ্নৰ সমাধান